चलित मे माहर जोआ 13 तारिखर कामरूप मेट्रो जिलार अंतर्गत दिसपुर रेभिनिउ सार्केलर अधीन थका बेलतला मौजा और हेंग्राबाड़ी रेभिनिउ विलेजर अंतर्गत जी बरबरी नाমৰ बोडो प्रमुख विभिन्न খিলঞ্জীয়া ट्राइबल जनगोष्ठीসকলৰ गाँव आछे এই গাঁৱৰ পৰা অসমৰ आसल भूमिपुत्र बड़ो प्रमुख विभिन्न ट्राइबल जनगोष्ठीर মাজৰ সৰ্বমুঠ 36টা পৰিয়ালক অতি নিৰ্মমভাৱে গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিয়ে কেইবাশ पुलिस आसाम पुलिस बेटेलियन CRPFर जवानসকলক লৈ যে নিৰ্মমভাৱে অমানৱিকভাৱে পশুতুল্য যেনেভাৱে মানে উচ্ছেদ অভিযান চলালে ইয়াক বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ অল ইণ্ডিয়া বড়ো পিপলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড वर्ल्ड बोडो नेशनल कन्फारेंस और वर्ल्ड कन्फेडरेशन ऑफ द मंगोल ओरिजिन पीपल और समग्र बोडो सिविल सोसाइटी तीव्र भाषारे आमी निंदा करिছো और गरिहना दिছো आमार খিলঞ্জীয়া बड़ो परियालসকলক जोआ शीतकालीन সময়ছোৱাত नलपारा अंचলৰ পৰা उच्छेद अभियान चलाइছিল आको এইবেলিও অতি ধাৰাকাৰে বৰষুণ দি থকা অৱস্থাত সামাৰ সিজনত অতি নিৰ্মমভাৱে অমানৱিকভাৱে বিভিন্ন অত্যাচাৰ কৰি যি অভিযান চলালে উচ্ছেদ অভিযান ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু অসম চৰকাৰক আমি সকীনি দিছোঁ যদি অতি সোনকালে এই উচ্ছেদিত পৰিয়ালসকলক এই অঞ্চলতে চিৰদিনভাৱে যুগে যুগে বসবাস কাৰণে সুযোগ সুবিধা দিয়াৰ ব্যৱস্থা হাতত ল'ব লাগে আৰু যিসকল পৰিয়ালক উচ্ছেদ কৰা হ'ল তেওঁলোকৰ যিখিনি ক্ষয় ক্ষতি হ'ল সেই ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ দিব লাগিব আৰু সিহঁতক পাৰ্মানেণ্ট সেটেলমেণ্ট অতি সোনকালে দিব লাগে জোৰদাৰভাৱে আমি দাবী জনাইছোঁ যে অতি সোনকালে সেই পৰিয়ালবৰ্গক সেই অঞ্চলতে সহবাসস্থান কৰাৰ ম্যাদী পট্টা দিয়ে ব্যৱস্থা কৰিব লাগে যোৱা 2020 চনৰ 27 জানুৱাৰীত বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ খু ৰাজনীতিৰ ষড়যন্ত্ৰনাৰ ফলতেই নতুন তৃতীয় বড়ো চুক্তি স্বাক্ষৰ হৈ গৈছিল আৰু সেই তৃতীয় বড়ো চুক্তিৰ 7.1 ক্লছে কয় কি ইয়াত এনেকৈ লিখিছে গভৰ্ণমেণ্ট অফ আসাম may consider enacting a special legislation to provide adequate safeguards to land rights of scheduled tribes living outside tribal belts and blocks in areas outside BTD. BTDৰ বাহিৰত আৰু ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত যিসকল খিলঞ্জীয়া জনজাতিৰ লোকসকল বসবাস কৰি আছে তেওঁলোকৰ মাটি বাৰীৰ নিৰাপত্তাৰ কাৰণে এটা বিশেষ আইন পাছ কৰিম বুলি কৈছিল আজি সেই চুক্তি কৰাৰ পিছত ইতিমধ্যে 2 বছৰ অতিক্ৰম হৈ পাৰ হৈ গ'ল 2 বছৰৰ ভিতৰত এনেকুৱা এটা আইন পাছ নকৰিলে বৰঞ্চ আমাৰ খিলঞ্জীয়া ট্ৰাইবেলসকলক বড়োসকলক বিভিন্ন জাগাত উচ্ছেদ কৰি আছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে বৰ্তমানৰ যিটো অসমৰ বিজেপি চৰকাৰ ঘোৰ ট্ৰাইবেল বিৰোধী ডেডলি এণ্টি ট্ৰাইবেল গভৰ্ণমেণ্ট এণ্টি বড়ো গভৰ্ণমেণ্ট আমি ক'ব বিচাৰিছোঁ এখানে আমি ক'ব বিচাৰিছোঁ আকৌ বড়োবিলাকৰ যিসকল মন্ত্ৰী MLA আছে প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি BTC চৰকাৰ আছে এই BTC চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ এই ট্ৰাইবেল বিৰোধী পলিচি বড়োক তেওঁলোকেও বিৰোধিতা কৰিব লাগে নহ'লে অসমৰ খিলঞ্জীয়া ট্ৰাইবেলসকল একত্ৰিত হৈ অতি সোনকালে এটা গণতান্ত্ৰিক সংগ্ৰাম কৰিব বাধ্যত পৰিব 1976 চনত
যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰণ কৰা হৈছিল তেতিয়া মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহদাৰীয়ে। তেখেতৰ চৰকাৰৰ আমলত সাউথ কামৰূপ ফৰ দুটা ট্ৰাইবেল বেল্ট ব্লকসমূহক ডিজিটেল কৰা হৈছিল। ইয়াত উল্লেখনীয় হ'ল সাউথ কামৰূপ ছয়গাঁও ট্ৰাইবেল বেল্ট। ইয়াত সৰ্বমুঠ মাটি আছিল 3,43,755 বিঘা মাটি। আৰু দ্বিতীয় হ'ল সাউথ কামৰূপ গুৱাহাটী ট্ৰাইবেল বেল্ট। ইয়াত মাটি আছিল 3,01,194 বিঘা। ইমানখিনি সৰ্বমুঠ প্ৰায় 6 লক্ষতকৈ অধিক বিঘা মাটিক অসম চৰকাৰে ৰাজধানী বনোৱাৰ নামত অধিগ্ৰহণ কৰিলে। আৰু যি অঞ্চলৰ পৰা আজি বড়ো পৰিয়ালসকলক বৰ্তমানৰ ডক্টৰ হেমন্ত বিশ্ব চৰকাৰে উচ্ছেদ অভিযান চলালে, এই অঞ্চলসমূহ ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্গত আছিল। গতিকে আমি দাবী জনাইছোঁ যিকোনো প্ৰকাৰে হ'লেও এই উচ্ছেদিত বড়ো কছাৰী ট্ৰাইবেল খিলঞ্জীয়া পৰিয়ালসকলক সেই অঞ্চলতে চিৰদিনভাৱে চিৰস্থায়ীভাৱে বসবাস কৰিবৰ কাৰণে ম্যাদী পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। এইখিনিতো অতি উল্লেখনীয় যে সেই একেটা অঞ্চলতে আজমল ডাঙৰীয়াৰ সৰ্বমুঠ 9 বিঘা মাটি আছে। তাৰপিছত জিঞ্জাৰ নামৰ এখন হোটেল আছে। তাৰপিছত জয়ন্ত মল্ল বৰুৱা বিজেপিৰ এজন অন্যতম মহানেতা, এই নেতাজন ইয়াত বিল্ডিং আছে। সিহঁতৰ বিল্ডিং, সিহঁতৰ ঘৰ বাৰী, সিহঁতৰ মাটিৰ ওপৰত সিহঁতৰ যিটো ঘৰ বাৰী আছে ইয়াক খালি উচ্ছেদ কৰা হোৱা নাই। যদি আমাৰ বড়ো কছাৰীসকলক উচ্ছেদ যদি কৰে, সেই আজমলহঁতৰ, সেই মল্ল বৰুৱাহঁতৰ বা সেই যিটো জিঞ্জাৰহঁতৰ উচ্ছেদ হ'ব লাগিব। এই উচ্ছেদ ব্যক্তিগত কৈছে যদি সকলোৰ কাৰণে যদি সমান হয়, ট্ৰাইবেলৰ কাৰণে কেৱল আইনটো বেয়াকৈ ব্যৱহাৰ কৰিছে, কেলৈ উচ্ছেদ কৰিলে, সিহঁতৰ কেলৈ উচ্ছেদ কৰা হোৱা নাই। গতিকে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু ইউনাইটেড নেশ্যনৰ ডিক্লেৰেশ্যন অন দ্য ৰাইটছ অফ দ্য ইণ্ডিয়ান পিপল যিটো অধিকাৰ ইয়াৰ বিৰোধী হৈছে। আৰু খিলঞ্জীয়া বড়ো কছাৰীসকলৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, খিলঞ্জীয়া মানুহৰ যে অধিকাৰ, মানৱ অধিকাৰ, ইয়াক লংঘন কৰা হৈছে। এজন ৰাষ্ট্ৰপতি সৌহিদাকে বড়ো সাহিত্য সভাৰ মুকলি সভাত 4 মে তাৰিখত মুখ্য অতিথি হিচাপে অনা হ'ল। এই বড়ো জাতিৰ কাৰণে, বড়ো সাহিত্যৰ কাৰণে গৌৰৱৰ বিষয় আছিল। কিন্তু অতি দুখেৰে ক'ব লাগিব, আজি মই ক'ব বিচাৰিছোঁ, না বড়ো সাহিত্যৰ সভাপতি, না BTCৰ মুখ্য এডমিনিষ্ট্ৰেটৰ প্ৰমোদ বড়ো, না UPৰ এজন কেবিনেট মন্ত্ৰী উৰ্খাওকৰ ব্ৰহ্ম, না এপছৰ বৰ্তমান সভাপতি দীপেন বড়ো এক পেজৰ মেমৰেণ্ডাম দিব নোৱাৰিলে নিজৰ বক্তব্যৰ মাধ্যমেৰে এটা বাক্য সেই ৰঞ্জন দৈমাৰীহঁতক জেনেৰেল এমনেষ্টি দি জেলৰ পৰা মুক্তি দিয়াৰ সম্পৰ্কে এষাৰ মাত মাতিব নোৱাৰে। অতি দুৰ্ভাগ্যজনক, লজ্জাজনক ব্যাপার আছে। ইয়ার উল্টা করে লিখে BTD আর BTCৰ বাউণ্ডাৰী, ইয়াৰ সাহিত্য শাসনৰ অটনমি, ট্ৰান্সফাৰ ছাবজেক্ট আৰু BTCক দিয়া আটাইবোৰ ক্ষমতাসমূহক চৰকাৰে ৩য় বড়ো চুক্তিৰ জৰিয়তে ঘূৰাই লৈ যোৱাৰ ব্যৱস্থা প্ৰত্যাহ্বান জনাই আমি গুৱাহাটী হাইকোৰ্টত ৯৫ বড়ো ব্যক্তিসকলে যিহেতু ফিয়াল দাখিল কৰিছিল, এই ফিয়াল দাখিল কৰাত বড়ো সাহিত্য সভাৰ অন্যতম এজন ভাইচ প্ৰেচিডেণ্ট ডক্টৰ নীলকান্ত বসুমতাৰী, তেওঁকহে এই ফিয়াইলত চহী দিয়াৰ কাৰণে দোষাৰত দায়িত্ব জাপি দি বড়ো সাহিত্য সভাৰ উপ সভাপতিৰ পদৰ পৰা তাক নিলম্বিত কৰি দিলে। অতি লজ্জাজনক। আমি তীব্ৰ গৰিহণা দিছোঁ। তৰেন্দ্ৰ ডাঙৰীয়াক আমি সখী নিদি ক'ব বিচাৰিছোঁ যে অতি সোনকালে
অগণতান্ত্ৰিকভাৱে ডক্টৰ দীনেন্দ্ৰনাথ বসুমতাৰী বড়ো সাহিত্য সভাৰ উপ সভাপতি পদৰ পৰা যে নিলম্বিত কৰিছে, সেই প্ৰস্তাৱটো অতি সোনকালে ঘূৰাই ল'ব লাগিব। নহ'লে তেওঁৰ অৱস্থাই কি হ'ব সময়হে ক'ব। আৰু যিটো ডেলিগেট কনফাৰেন্সত দীনেন্দ্ৰনাথ বসুমতাৰীক নিলম্বিত কৰা হৈছিল, মেজৰিটি ডেলিগেটছ সদস্যসকল নিজৰ নিজৰ কেম্পত গুচি গৈছিল, ৰাতি 12টা বাজিছিল। আৰু নিখিল বড়ো ছাত্ৰসন্থাৰ দাদাগিৰি প্ৰেছাৰত পৰি সেই অপ্ৰত্যাশী সিদ্ধান্ত লোৱা হৈছিল। এইটো গণতান্ত্ৰিক। ডক্টৰ দীনেন্দ্ৰনাথ বসুমতাৰী এজন অতি বিদগ্ধ পণ্ডিত, তেওঁৰ ফাণ্ডামেণ্টেল ৰাইট আছে, ব্যক্তিগত ৰাইট আছে, ফাণ্ডামেণ্টেল ফ্ৰীডম আছে। নিজৰ ফাণ্ডামেণ্টেল ৰাইটছ, বড়ো জাতিৰ ফাণ্ডামেণ্টেল ফ্ৰীডম ৰাইটছ খৰ্ব হোৱা ওপৰত তেখেত যথেষ্ট চিন্তিত হৈ আমাৰ সৈতে তেখেতে পিআইএলত চহী দিছিল। পিআইএলত চহী দিয়ে কেনে তেওঁ নিলম্বিত হ'ব লাগে, জঘন্য। সেইকাৰণে অতি সোনকালে আমি দাবী উত্থাপন কৰিছোঁ যে বড়ো সাহিত্য সভাই অতি সোনকালে সেই গণতান্ত্ৰিক সিদ্ধান্ত অতি সোনকালে ঘূৰাই ল'ব লাগে। আমাৰ একো গত্যন্তৰ উপায় নাই। যোৱা 4 মে' তাৰিখত বড়ো সাহিত্য সভালৈ আহিছিল অসমৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া। তেখেতলৈ মই অল ইণ্ডিয়া বড়ো পিপলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টুডিঅ হৈ 3 তাৰিখত, 4 তাৰিখত, 5 তাৰিখত 12 পৃষ্ঠাৰ এখন মেমৰেণ্ডাম কোকৰাঝাৰৰ DC ডাঙৰৰ জৰিয়তে আমি প্ৰদান কৰিছোঁ। আমি সেই মেমৰেণ্ডামৰ জৰিয়তে আমি আহ্বান তেখেতক অনুৰোধ জনাইছোঁ যে অতি সোনকালে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক পাৰ্চুৱেট কৰি সুকীয়া বড়োলেণ্ড ৰাজ্য আৰু সৰ্বমুঠ 12টা সৰ্বমুঠ 6টা দাবীৰ ওপৰত ফ্ৰেছ পলিটিকেল ডাইলগ ষ্টাৰ্ট কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু সেই দাবীৰ ভিতৰত প্ৰথম দাবী হ'ল সুকীয়া বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰা। দ্বিতীয় দাবী হ'ল যে ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত বড়ো কছাৰী যি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক ভাৰতৰ সংবিধানৰ 6th অধীনত আনিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। 3 নম্বৰ দাবী হ'ল যে বড়ো ভাষাক 2003 চনত ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে এখন আইন পাছ কৰি সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰি সেই ভাষা আজি অসম ৰাজ্যৰ ষ্টেট অফিচিয়েল লেংগুৱেজ হ'ব লাগিছে। ষ্টেট অফিচিয়েল লেংগুৱেজৰ পৰিৱৰ্তে বড়ো ভাষা বড়ো জাতিক অসন্মান কৰি কেৱল এছ'চিয়েট অফিচিয়েল লেংগুৱেজ দিয়াটো আমি সহ্য কৰিব নোৱাৰোঁ। এইকাৰণে দাবী উত্থাপন কৰিছোঁ যে বড়ো লেংগুৱেজ মাষ্ট বি recognized as one of the state official languages of Assam. নেক্সট দাবী হ'ল যে 2003 চনত BLTৰ সৈতে যি দ্বিতীয় চুক্তি স্বাক্ষৰ হৈছিল, সেই চুক্তিৰ 8 নম্বৰ দফা মৰ্মে উত্তৰ কাছাৰ, নৰ্থ কাছাৰ হিলছ বা ডিমা হাছাও আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰীসকলক অতি সোনকালে শিডিউল ট্ৰাইব হিলছৰ মৰ্যাদা প্ৰদান কৰিব। লগতে তৃতীয় বড়ো চুক্তি স্বাক্ষৰকাৰী এজন NDBৰ ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন ডেমেৰী প্ৰমুখ্যে প্ৰায় 100জনমান মানুহ NDBৰ খেদাৰত আজিও গুৱাহাটীৰ চেণ্ট্ৰেল জেলত ফচি আছে। সেইসকলক অতি সোনকালে জেনেৰেল এমনেষ্টি দি জেলৰ পৰা মোকলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। বড়ো সাহিত্যৰ প্ৰেজেণ্ট লিডাৰশ্বিপ তেওঁলোকে হাজাৰ গান্দা দায়িত্ব কৰিছে বড়ো ভাষাক বড়ো জাতিক অসন্মান কৰাৰ। গতিকে তেওঁলোকে প্ৰথমতে বড়ো জাতিৰ ওচৰত ক্ষমাহে ভিক্ষা কৰিব লাগে। ফাৰ্ষ্ট অফ অল দে মাষ্ট হেভ টু এপলজাইজ টু বড়ো ছ'চাইটি এছ অল। আজি বড়ো ভাষাক ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা পোৱাৰ পৰিৱৰ্তে ষ্টেট অফিচিয়েল এছ'চিয়েট অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা তেওঁলোকে আনি দিছে। লাজৰ কথা, লজ্জাজনক। আজি বড়ো মাধ্যমৰ শিক্ষাৰ যিটো অৱস্থা, সেই অৱস্থাকে যথেষ্ট শোচনীয়। আজি বিভিন্ন স্কুলসমূহত
বড়ো মাধ্যমৰ শিক্ষকৰ পোষ্ট খালী হৈ আছে, পূৰণ হোৱা নাই। আৰু BTCত প্ৰায় যোৱা 3-4টা বছৰত বিভিন্ন পদ খালী আছে, পোষ্ট ভেকেণ্ট আছে। এই ভেকেণ্ট পোষ্টসমূহক পূৰণ কৰিবৰ কাৰণে BTC যি চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড আছিল, সেই চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ডক ভাঙি দি আমাৰ যিটো আনএমপ্লয়ড ইয়ং জেনেৰেশ্যন, তেওঁলোকে BTCৰ বিভিন্ন বিভাগত, ডিপাৰ্টমেণ্টত চাকৰি পোৱাৰ যিটো সুযোগ সুবিধা পাব লাগিছিল তাৰ পৰা বঞ্চিত কৰে। আৰু শুনিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত যি ব্ৰিটিছ চৰকাৰ চলি আছে, 3,250 কোটি টকা ব্যৱহাৰ কৰিব নাজানি নোৱাৰি, ইউটিলাইজ কৰিব নোৱাৰাৰ ফলত সেই টকাসমূহ এতিয়া দিল্লীলৈ ঘূৰি যাবৰ উপক্ৰম হৈছে। অথচ বিভিন্ন কণ্ট্ৰাক্টৰসমূহে পাবলগীয়া বহুত পুৰণা বিল আছিল, নতুন বিলকো দিয়া নাই, পুৰণা বিলকো দিয়া নাই। আজি প্ৰমোদ বড়োৰ নেতৃত্বত যি ব্ৰিটিছ চৰকাৰ চলি আছে, কমপ্লিটলি এবছলুটলি ফেইল মাৰিছে। সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়োৰ চৰকাৰক অতি সোনকালে ভাঙি দি বিকল্প গণতান্ত্ৰিক পপুলাৰ চৰকাৰ কৰি দিয়াৰ ব্যৱস্থা অসম চৰকাৰে হাতত ল'ব লাগে।